নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ভাবিলোঁ আপোনালোকক মইনো ঘৰতে পনীৰ কেনেদৰে বনাওঁ তাকে দেখুৱাওঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আপোনালোকে শেষলৈকে চাই থাকিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। ঘৰতে গৰু গাখীৰে কেনেদৰে স্বাস্থ্যসন্মতভাৱে কম খৰচত পনীৰ বনাই খাব পাৰি তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। পনীৰ বনাবলৈ প্ৰথমে এনেকৈ গাখীৰখিনি অলপমান গৰম কৰি ল'ব লাগিব, খাবলৈ গৰম কৰা নিচিনাকৈ। তাৰপিছত এইফালে এইখিনি মই নেমু চেকি লৈছোঁ। নেমু ৰস দিলেও হয়, ভিনেগাৰ দিলেও হয়। ভিনেগাৰ বেছিকৈ খোৱা ভাল নহয় বুলি কয়, সেইটো কাৰণে মই নেমু ৰসে ব্যৱহাৰ কৰিছোঁ। নেমু ৰসখিনি চেকি লৈছোঁ। গাখীৰখিনি উতলিছে, এইটো সময়তে মই নেমু ৰসখিনি দি দিছোঁ। এতিয়া গাখীৰখিনি ফাটি গৈছে, ইয়াত দেখিছে এইখিনি অলপ দেৰি উতলিবলৈ দিওঁ, গোটেই গাখীৰখিনি যাতে এনেদৰে ফাটি ওপৰলৈ উঠি আহে। এয়া চানাখিনি প্ৰথমৰখিনি নিচেই উজু, এইখিনি কৰিবলৈ সকলোৱে জানিব। এইখিনি হৈ গ'ল, এতিয়া মই এইখিনি নমাই দি দিওঁ। এইখিনি এনেদৰে কটনৰ কাপোৰ এখনত চেকি দিছোঁ। এইখিনি এনেকৈ এতিয়া গৰমে গৰমে টোপলিয়াই চেপিব লাগিব, একদম এইটোৱে কষ্ট আৰু ঠাণ্ডা হ'বলৈ এইখিনি এতিয়া গৰমে গৰমে এনেদৰে চেকি বৰ গৰম এইখিনি। এতিয়া ইয়াৰ যিখিনি পানী আছিলে সেইখিনি পেলাই ল'লোঁ। এতিয়া ঠাণ্ডা পানীয়ে ধুই ল'ব লাগিব, অলপমান ধোৱা নিচিনা কৰি ল'ব লাগিব। এনেদৰে ঠাণ্ডা পানীয়ে দুবাৰমান এইখিনি ধুই দিব লাগিব, যাতে ইয়াত নেমু দিয়া হৈছিলে নহয়, নেমুটো নাথাকে। এনেদৰে চফা পানীয়ে ঠাণ্ডা পানীয়ে এনেকৈ ধুই দিব লাগিব দুবাৰমান। এনেদৰে দুবাৰমান ধোৱাৰ পিছত খুব টানকৈ চেপি ল'ব লাগিব। এইখিনি চেপা হৈ গ'ল। এইটো এতিয়া চেপি লৈ এনেদৰে ৰাখি
ইয়াত গধুৰ ওজন থকা বস্তু এটা তুলি দিব লাগিব। মই ইয়াত টিফিন বাতি এটাত পানী ভৰাই এইটো তুলি দিছোঁ। পটককৈ এইটো পালোঁ, কি দিওঁ কি নিদিওঁকৈ ওজন থকা বস্তু এইটোকে দি দিছোঁ। বৰ বেছি ওজন থকা হ'লেওতো নহ'ব, বস্তুটো চাই ওজনটো দিব লাগিব। এতিয়া অলপ দেৰি ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত পনীৰ দেখুৱাই আছোঁ কেনেকুৱা হৈছে। এয়া পনীৰ ৰেডি হৈ গ'ল। আন দিনাৰ দৰে হোৱা নাই, একদম গৰমে গৰমে পটাপট কৰিব লাগিব। হ'লেও ধুনীয়াই হৈছে। কাটি লওঁ ৰ'ব। এয়া মোৰ পনীৰ ৰেডি হৈ গ'ল। দুদিনৰ গাখীৰ কেতিয়াও নল'ব, অলপমান ফাটি যায়। ল'লে মানে মই আগতে বনাওঁ যদিও একেদিনাৰ গাখীৰ লৈ বনাওঁ, সেইটো কাৰণে একদম ধুনীয়া হয়। কিন্তু এইবাৰ দুদিনৰ গাখীৰ লৈ ল'লোঁ। দুদিনৰ গাখীৰ হ'লেও গাখীৰখিনি ফ্ৰিজত থোৱা হ'লে একো নহয় বাৰু। তেলখিনি ভালদৰে গৰম হোৱাত ইয়াত জিৰা গুটি কেইটামান দি দিছোঁ আৰু পিঁয়াজ, আদা, নহৰু এনেদৰে দি অলপ দেৰি ভাজি ল'ম। নিমখ হালধিও মই চব তেলতে দি দিওঁ। এনেই সাধাৰণভাৱে বনাইছোঁ, এনেই দেখুৱাই দিলোঁ আৰু ঘৰতে বনাই। তৰকাৰীখনো দেখুৱাই দিছোঁ কেনেকৈ বনাইছোঁ। ইয়াত মছলা মই অকল আমগুৰি মছলা ব্যৱহাৰ কৰিছোঁ, যিহেতু আদা নহৰু দিছোঁ আৰু বেছি মছলা দিয়া নাই। এতিয়া ইয়াত বইল কৰি থোৱা কাবেলী বুট, আলু এইখিনি দি দিছোঁ। দি অলপ দেৰি ভাজি ল'ম মছলাখিনি ভালদৰে লাগি যোৱালৈকে। অলপ দেৰি ভজাৰ পিছত এতিয়া গৰম পানী দি দিছোঁ। এতিয়া উতল এটা অহাৰ পিছত ভাজি থোৱা পনীৰ কেইডোখৰ দি দিছোঁ আৰু অলপ দেৰি 5 মিনিটমান ঢাকি ৰাখিম। এয়া মোৰ পনীৰ চব্জি ৰেডি হৈ গ'ল। অলপমান পানীটো থৈ দিছোঁ, ঠাণ্ডা হ'লে যিহেতু অকণমান শুকাই যায়। বহুতে চাগে মোতকৈ ভালকৈ বনাব জানে, কিন্তু মই কেনেকৈ বনাওঁ সেইটোহে দেখাইছোঁ। এনেদৰে সৰু মাছ কাৰ কাৰ প্ৰিয় জনাবচোন। এয়া মিছা মাছ আৰু দৰিকণা মাছ পিঁয়াজৰ লগত এনেদৰে ভাজি খাই বহুত ভাল লাগে। সেইটো কাৰণে আজি এয়াও আছিলে, মই বোলো খাই ভাল পোৱা বস্তু এটা দেখুৱাইও দিওঁ আপোনালোকক। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই।